ওয়েলকাম ব্যাক টু মাই চেনেল খেতিয়কে খেতিৰ মাজত সুন্দৰতা বিচাৰি। এই যে দেখিছে ভিডিঅ'টো, এইটো হ'ল আমাৰ লতিবাৰী শংকৰদেৱ শিশু নিকেতন। ইয়াতে তাৰমানে আচাৰ্যসকলৰ প্ৰশিক্ষণ চলি আছে। তাত মানে এবাৰ গ'লোঁ, আমাৰ আপিটোৰ চাইকেলখন থৈ আহিছিল সেইদিনা ৰাতি হোৱাই। চাইকেলখন আনবা যায় ৰাস্তাই ৰাস্তাই কি দেখিলোঁ জানে না? এই যে মই ৰাস্তাই ৰাস্তাই ভিডিঅ' মাৰছোঁ, মানে আজিকালি মানুহগিলাখানৰ কি হৈছে? এই ৰাস্তাই ৰাস্তাই মোটামুটি গোটেই ৰাস্তাতে গামছা বুটছিল, গামছা বাঁহৰ খুঁটিত গামছা আলে আলে দিছিল, আচাৰ্যসকলৰ আদৰণি জনাইছিল গামছা ৰাস্তাত পুতি পুতি। কিন্তু এই গামছাবিলাক একদম নোহোৱা কৰি পেলাক। এই গামছা দেখছি না? মানুহগিলাখানৰ মানে কি পাগল হৈছে নেকি মানুহগিলাখান? গামছাগিলাখান যে সলকে সলকে লৈ গেল। অনুষ্ঠান এটা পাতছি, তাতে অনুষ্ঠানটোৰ শোভা মানে অলপ ভাল লগাক বুলি এনেকৈ আদৰণি জনাবৰ কাৰণে গামছাগিলাখান দিছি ৰাস্তাই ৰাস্তাই। তাকো সলকে সলকে লৈ যায় চালা মানুহ। পৃথিৱীখনত এনেকুৱা মানুহো থাকে। চাবচোন এই দলংখনৰ গুৰত, এই দলংখনৰ গুৰতো গামছা আছিল, দেখছি না নাই? এইয়া এই সুধা সুঁতিটো আছে, গামছাখন লৈ গৈছে। নে মানুহগিলাখান কিবা পাগলে হৈছে না কিবা? কিবা এটা অনুষ্ঠানৰ কাৰণে গামছাখানি পুতছি, কিন্তু তাকো থাকবা নেদলাক। ইমানে অভাৱ, ইমানে নুকুলা হয় মানুহ। চালা কি হ'ব? এই গাড়ীৰ ড্ৰাইভাৰগিলাখানে কেনে? গাড়ীৰ ড্ৰাইভাৰগিলাখানে সিহঁতে গিৰিচ মুচবা চিঙা কাপোৰ ল'ব নোৱাৰে। কোনোবা এখন গাড়ীৰ ড্ৰাইভাৰে এই গামছা সলকে ফেলে হাত মুচিছে বোলে। গাড়ীৰ ড্ৰাইভাৰগিলাখান কি পাগল নেকি? চালা চিঙা কাপোৰ আনবা নোৱাৰে সিহঁতে। এই দেখছি না, এনেকুৱা এটা অনুষ্ঠানৰ কাৰণে গামছাগিলাখান ৰাস্তাই ৰাস্তাই দিছি, তাকো সলকে নেই মানুহে। এনে পাগল মানুহ।